হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? তেতিয়াহ'লে ব'লক আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে যোৱা 24 তাৰিখৰ দিনা, যিহেতু লাচিত দিৱস আছিল আৰু সেইদিনা আমাৰ ওচৰতে যিহেতু লাচিত দিৱস ধুনীয়াকৈ উদযাপন কৰা হৈছিলে, তাকে সেইদিনাখননো মই কেনেকৈ পাৰ কৰিলোঁ দিনটো। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু আপোনালোককো দেখুৱাওঁ মই দিনটো কেনেদৰে পাৰ কৰিলোঁ। এতিয়া আমি যাবলৈ লৈছোঁ আৰু মই পিন্ধিছোঁ পূৰা ড্ৰেছ বিহুৰ, আৰু মাহঁতে পিন্ধিছে হেৰি ড্ৰেছ, নামৰ ড্ৰেছ, আৰু এইফালে মই চাদৰ ঠিক কৰি দিয়া আজি মানে ইয়াতে এতিয়া শোভাযাত্ৰা হ'ব, তাৰপাছত কিবা কিবি হ'ব আৰু ৰাতিলৈ প্ৰগ্ৰেমো আছে, তো আপোনালোকক দেখাই আছোঁ। আৰু শোভাযাত্ৰাত বহুত মানে অসমীয়া কলা কৃষ্টিৰ দলসমূহ আহিছে, তো আপোনালোকক দেখুৱাই আছোঁ। এয়া ফটো উঠাৰ আঁৰৰ কাহিনী, এই লতাডাল তাই ওচৰত আহিব খোজা নাই, তথাপিতো আনি আছে। দে উঠ আৰু যিহেতু সেইদিনাখন প্ৰথম কাৰ্যসূচী আছিলে শোভাযাত্ৰা, আৰু শোভাযাত্ৰাৰে দিনটো আৰম্ভণি কৰিছোঁ। এয়া আমাৰ একদম ধুনীয়া ৰঙিলী পমিলি খুৰীহঁত একদম ধুনীয়াকৈ শোভাযাত্ৰা কৰিব ৰেডি, আৰু লগত এইফালে ময়ো। শোভাযাত্ৰা কৰি বহুত ভাগৰ লাগিছে, এতিয়া আমাৰ অৱস্থা বেয়া। কেনে অৱস্থা বেয়া, ভাত পানী খাই অহা নাছিলোঁ, পাইছোঁ এতিয়া মছলাটো ঠিক নাই। আমি এটা পিলপিলিত উঠি যাব পাৰোঁ, পিলপিলি মেইন লাচিতৰ সেনা, কিন্তু আমাৰ বং নাই। পিলপিলিত উঠি আহিলোঁ নাই, আমাৰ মানে ভাত পানী খাই অহা নাই, চাহ তাহ খাই অহা নাই, একো ফল, সেইটোৱে বেছি কথা। তাকে বুজি পাইছা নহয়নে? বেয়া আৰু বাৰু ৰাইজ, আপোনালোকে এই গোটেই শোভাযাত্ৰাটোত গোটেই একদম দৰঙৰ কলা কৃষ্টিসমূহো দেখিবলৈ পাব। তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ'টো দেখুৱাই গৈ থাকিম, আৰু এতিয়া বিশেষ কথা নকওঁ, আপোনালোকে চাই গৈ থাকক। বাৰু ৰাইজ, এয়া হৈছে দৰঙৰ ঢেপাঢুলীয়া আৰু বৰঢুলীয়াৰ দল, আৰু তেওঁলোকে ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছিলে। আৰু তেওঁলোকৰ পিছে পিছে থকা এই দলটো হৈছে মহৌ খুন্দাৰ দল। আপোনালোকৰ দলটো ক'ৰ আছিলে? নিশ্চিপাঝাৰ। অঁ ঠিক আছে, দেখাই দিছোঁ আপোনালোকক চবকে। বাৰু ৰাইজ, এতিয়া আপোনালোকক দেখুৱাম সুকনা নিউ জাপালি, আৰু এয়াই হৈছে দৰঙৰ সুকনা নিউ জাপালি। আমি সকলোৱে জানো, বাৰু আপোনালোকে চাই লওকচোন বাৰু অকণমান। এয়া হৈছে দৰঙৰ ব্যাসৰ জাপালি, আৰু এইটো দল, আপোনালোকৰ দলটোৰ নামটো কৈ দিয়ক। ৰামহৰি আঞ্চলিক ব্যাসৰ দল। এয়া হৈছে দৰঙৰ ব্যাসৰ জাপালি। আৰু এতিয়া চাওঁ আহক দৰঙৰ খুলীয়া ভাৱৰীয়া। বাৰু ৰাইজ, এইখিনিতে আপোনালোকক কথা এটা কওঁ, যিহেতু তেওঁলোক শোভাযাত্ৰাৰ কাৰণে আহিছে, প্ৰপাৰলি বস্তুসমূহ যি কৰা নাছিলে, সেইকাৰণে ময়ো জাষ্ট এনেই অকণমান আপোনালোকৰ লগত চিনাকিহে কৰি দিছোঁ দেই। খানা খাবলৈ যাওঁ, বহুত মানে হাল্লা হৈ আছে, এইফালে মানে গান বজাই থৈ দিছে, তো আপোনালোকক খাই উঠি লগ পাই আছোঁ গাইজ। এতিয়া হাই কোৱা আমাৰ ওচৰে ছোৱালী কেইজনী গাইজ, ধুনীয়া বৰুণ আছে ইহঁতে। হাই গাইজ, এতিয়া লগ পাইছোঁ একদম সন্ধিয়া। মোৰ মানে এয়াই আৰু লং ভিডিঅ' বনালে এইটোৱে প্ৰব্লেম, যে মই ভিডিঅ' কেতিয়া বনাওঁ পাহৰি যাওঁ, ক'ত বনাব লাগে এইবিলাক মানে মোৰ একো মনত নাথাকে। তো মই দিনত অকণমান কিবা কিবি ক্লিপ লৈছিলোঁ, এইবিলাক মই আপোনালোকক ভালকৈ দেখুৱাম বাৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ, যাবলৈ ওলোৱা নাই, ওলাম আৰু।
আমি মানে এতিয়া যিহেতু এতিয়া সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব আৰু এতিয়া আহিব বিপিন চাওডাং আৰু কোন আহিব এজনী ডিম্পী শইকীয়া তাৰপাছত আহিব হেনো আৰু আমি তাকেই চাবলৈ যাম আৰু মই এইবাৰ ফাৰ্ষ্ট মানে বিপিন চাওডাঙৰ প্ৰগ্ৰেম মানে লাইভ চাম আৰু লাইভ চাম তো মানে ভাল লাগি আছে আৰু তেওঁক ভাল লাগে তেখেতৰ গানবিলাক তো এতিয়া আমি যাম আৰু ভাত পানী খাই ল'লোঁ মই এই গধূলিতে আৰু মাহঁতো ইফালে মায়ে এইবিলাক কাম চাম কৰি আছে তো গাইজ এতিয়া ৰেডি আৰু অকণমান পাছত মই তো গাইজ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব স্কিপ নকৰিব কি হৈছে কি হোৱা নাই মই একো নাজানো তো বনাই গৈ থাকিম আৰু আপোনালোকে ভাল পালে একদম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হাই গাইজ আমি এতিয়া ৰেডি আৰু মোক মানে খুৰীদেউ মানে মোক কমপ্লেইন দিছিল মই বোলে খুৰীদেউ বোলে ইউটিউবত উঠোৱা নাই এতিয়া কওঁ এতিয়া নাই একদিনো উঠোৱা নাই আজি উঠালো তোমাৰ ইউটিউব চাম মই আজি উঠালো এতিয়া তুমি চবে তোমাক দেখা পাই আছে হাই বুলি কৈ দিয়া বাৰু হাই ভাত খান্দি খাই ৰেডি আমি এতিয়া বিপিন চাওডাঙৰ প্ৰগ্ৰেম চাবলৈ গাইজ চলো চলতে হে গাইজ আমাৰ ভোক লাগিছে চ' আমি প্ৰগ্ৰেমৰ পৰা আহি দুটা বেকগ্ৰাউণ্ডত ওলাই আছে গাইজ বহুত বেছি ভোক লাগিছিল সেইকাৰণে মেগী গাখীৰ চাহ খাবলৈ লৈছোঁ এতিয়া ইমান ভাল লাগে অন কেমেৰা মোক টাইপ কৰিছে মানে মেগীত চাওক ইমান পানী দিছোঁ আৰু গাখীৰ চাহ মেইন মানে এতিয়া ৰাতি বাজিছে এটা গান মানে গায়ে আছে এতিয়াও বিপিন চাওডাং আহিলে গ'ল বাৰু তেখেত আমি এতিয়া মেগী খাওঁ